আপোনালোক সকলোৰে খা খবৰ ভালেই নিশ্চয়। যদিহে বেয়া তেতিয়াহ'লে ভগৱানৰ ওচৰত ভাল হোৱাৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আজি মই মৰ্ণিং ৱাক মানে আমাৰ গাঁৱলীয়া ভাষাত ৰাতিপুৱা খোজ কাঢ়িবলৈ যোৱা তাৰে এটা ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আমাৰ ইয়াত এই ধানবিলাক কাটিবৰ হৈছে, কিছুমান হোৱা নাই। আৰু এই ৰাস্তাটোৰে গৈ থাকিলে এয়া আপোনালোকে দেখিছে চাগে, এই যিবিলাক বগা বগা অলপ পৰি আছে সেইবিলাক নিয়ৰ মানে হেম বুলি কোৱা হয় আমাৰ ইয়াত। এই অলপ মই খচিলোঁ আৰু আগলৈ গ'লে আৰু পাম। আৰু সূৰ্য উদয় হৈছে, আপোনালোকে দেখিছে চাগে পোহৰবিলাক। আৰু এইবিলাক ধান বতাহত পৰিছিল। ধানবিলাক বেয়া হোৱা নাই, ভালেই হৈছে। এইবিলাক কাটিছে। এইডাল ভোট বেঙেনা মানে কটা বেঙেনা বুলি কয় আমাৰ ইয়াত। আৰু এই গছডাল জল গছ বুলি কোৱা হয়। এইবিলাক হাইব্ৰিড উন্নত মানৰ ধানৰ বীজ আমাৰ ইয়াত বৰ্তমানৰ ঠায়ে ঠায়ে খেতি কৰিছে। এইবিলাক ধানো প্ৰায় কাটিছেই। আপোনালোকে যে গছ গছনিবিলাকৰ ওচৰে ওচৰে কিছুমান ধোঁৱা পৰি এনে দেখিছে, সেইবিলাক হৈছে নিয়ৰ। আৰু এতিয়া মই এই ৰাস্তাতে পৰি থকা নিয়ৰবিলাক খচি আছোঁ। মই এনেকৈ অলপ সময় নিয়ৰ খচি আছোঁ। মই নিয়ৰ খচি থকা সময়ত এই ৰাস্তাৰ কাষত ধানৰ কাষত এটা বস্তু দেখা পাইছোঁ। সেই বস্তুটোনো কি আপোনালোকক দেখুৱাম, অলপ সময় ধৈৰ্য ধৰক। আৰু এই ধানবিলাকৰ তলত এতিয়াও পানী আছে। আৰু সেইবাবে ধানবিলাক যথেষ্ট পৰিমাণে ভাল হৈছে। এইবিলাক ধান কেঁচাই আছে, আপোনালোকে দেখিছে চাগে। এইবিলাক পানী, সেই বস্তুটোনো কি মই দেখুৱাবলৈ গৈ আছোঁ ৰ'ব, অলপ আগলৈ যাই লওঁ। সূৰ্য কি ধুনীয়া দৃশ্য। অৱশ্যে এইবিলাক দৃশ্য গাঁৱত থাকিলেহে দেখা পোৱা যায়। মই এইটো দেখিবলৈ বিচাৰিছিলোঁ। এইবিলাক হৈছে কেঁকোৰাৰ গাঁত। এয়া অনেক আছে ইয়াত, ঢেৰ। এইবিলাক ধান কাটিব হোৱা নাই এতিয়াও, এইবিলাক কেঁকোৰাৰ গাঁত। আৰু এনেকৈয়ে মই আপোনালোকক কেঁকোৰা গাঁতবিলাক দেখুৱালোঁ। আৰু এতিয়া লাহে লাহে মই আৰু ঘৰলৈ যাওঁ বাৰু। আৰু কি দেখুৱাম, এই নিয়ৰে খুচি আছোঁ আৰু। আৰু যদি এই ভিডিঅ'টোৱে এনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকে ভাল পায়, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব। ভাল পালে নে বেয়া পালে কমেণ্টত জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাই ভাল পায়। এইবিলাক দেখিছে ধান, মোৰ চাৰিওফালে ধানেই ধান। কি ধুনীয়া মনোমোহা দৃশ্য। গাঁৱত থাকিলে সঁচাকৈ খুবেই ভাল লাগে। আৰু এয়া মই ঘৰলৈ আহিছোঁ। এইবিলাক দেখিছে, ধানবিলাক পৰিছে। মালিকৰ কিছু কষ্ট হ'ব, যাৰ এইবিলাক ধান, সিহঁতৰ কাটোতে অলপ কষ্ট হ'ব। আৰু এইবিলাক ধান কাটিছে। আৰু এই ধানবিলাক, মুঠিবিলাক বাৰু গৰাকীয়ে ঘৰলৈ নিব, কিন্তু নৰাবিলাক আমাৰ কামত আহিব। কেনেকুৱা ধৰণৰ কামত আহিব, মাঘ বিহুত আমি মেজি বনাওঁ, তাত এইবিলাক নৰাৰে আমি ব্যৱহাৰ কৰোঁ। আৰু ধানবিলাক দেখিছে চাগে, যথেষ্ট ভালেই হৈছে। এইবছৰ ক'বলৈ গ'লে ধানৰে বতৰ। আৰু এই মাজত যে নৰাবিলাক নাই, সেইবিলাক কোনোৱে কাটিছে গৰুক খুৱাবলৈ। আৰু এই গছডাল চাওক, আমাৰ এই গছডাল আমি জন্ম নোহোৱাৰ পৰা বহুত আগৰে। আৰু এইবিলাক ভোট বেঙেনা আছিল, আপোনালোকক যে মই নিয়ৰ খচিবলৈ যাওঁতে দেখুৱাইছিলোঁ। আৰু এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ, ধন্যবাদ।